চুৱনি পানী য়েছ মোক এনেকুৱাই লাগিছিলে মোক এনেকুৱাই কৰিছিলে বঢ়িয়া বঢ়িয়া হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ পুখুৰী পাৰত আছোঁ এতিয়া এফালে দেখিছেই পুখুৰী পাৰত থকা কাৰণটো হৈছে মাছ মেলিছিলোঁ আপোনালোকক কৈছিলোঁ মাছখিনি মানে তাকে চাইছোঁ ডাঙৰ হৈছে নাই অলপ খেলিছে আৰু এটা টাইমত মানে এইটো পুখুৰী পাৰত থাকি বহুত বেছি ভাল লাগে আৰু কি হ'ল আপোনালোকক কথা এটা কওঁ কালি মানে ৰাস্তাইদি গৈ আছিলোঁ হা মই ৰাস্তাইদি গৈ থাকোঁতে মানে মানুহ দুজন মানে কথা পাতি আছিলে কি কথা পাতিছে তাকে চাওঁগৈ বুলি ওচৰলৈ গ'লোঁ মানুহজনে কৈ আছিলে কি মদ খালে মানুহ বেয়া হয় তো মই ওচৰলৈ গৈ ক'লোঁ মানুহজনক দাদা আপোনালোকে ভুল কৰিছে ন মদ খালে মানুহ কেনেকৈ বেয়া হ'ব মদ খালে লিভাৰহে বেয়া হ'ব মাৰিলে পিছফালে ওখকৈ এটা আছিলে চাপৰকৈ এটা আছিলে ওখটোৱে পিছফালে দুগুকো মাৰিছে ঘুম ঘুমকৈ সেইটো আৱাজ শুনিছোঁ আৰু আগফালে কোনে কি মাৰিলে মই একো জানো কাৰণ মই বেহুচ হৈ গ'লোঁ আৰু আজি হ'ল 20 তাৰিখ আজি আমাৰ লগৰ এটা বাৰ্থডে আছে মুন্না সকলোৱে চিনি পায় আৰু তাৰ আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰিব যাম আৰু আমাৰ লগৰখিনি বাৰ্থডে কেনেকৈ কিদৰে চেলিব্ৰেশ্যন কৰা হয় আপোনালোকে গম পায় পূৰা ঘোলাকণি ময়দা মবিয়ল গোবৰ পানী কিমান কি যে হৈছিলে মোৰ বাৰ্থডে দিনাখন আপোনালোকে গম পায় তো সেইখিনিতো তাক মই কৰিবই লাগিব কাৰণ মোৰ বাৰ্থডে সি কৰি থৈ গৈছিলে তাক আজি অৱস্থা বেয়া কৰি দিব লাগিব তাকে 10টা বজাত ওলাই যাম ঘৰৰ পৰা ভাত চাত খোৱাই নাই এতিয়া মুখ চুখ ধুই পেলাই আহিছোঁ ভাত চাত খোৱাই নাই ভাতটো খাই লওঁ তাৰপিছত আজি মানে ভিডিঅ'টো ভাল পাব চাই পেলাই ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক কেনেকুৱা কি পায় কমেণ্ট কৰিব তো এতিয়া ভাতটো খাই লওঁগৈ ব'লক ভাতটো কিহে বনাইছে মায়ে দেখাইছোঁগৈ ব'লক আৰু এফালে আজি ভাতৰ আঞ্জা আছে কাৱৈ মাছ এফালে দেখিছে এইকেইজনী কাৱৈ মাছ তাৰপিছত এইখিনি কি বনাইছে জানো কিবা ফ্ৰাই কৰিছে আৰু এইফালে দেখাই দিছোঁ শাকৰ লগত টেঙামৰা চেঙামৰা দিছে আৰু মাছ আছে কালি আনি থৈছিলোঁ মাছ তো এতিয়া টিপটপ চাই খাই লওঁ বেষ্টকৈ এইকেইজনী মাছ খাই পূৰা মজা লাগিব কাৱৈ মাছ কি ধুনীয়া লাগিছে চাওক ফ্ৰাই কৰা আছে আৰু 3জনীমান আছে এইটো গৰৈ এতিয়া খাই লওঁ ভাতটো তাৰপিছত আকৌ দেখাইছোঁ কেনেকুৱা কি হয় মানে কি হ'ল মাছ মাংস থাকিলে সদায় এনেকুৱাই হয় ভাতটো খাব যাওঁকৈ ধুনীয়াকৈ ভাত খাবলৈ বহি যাওঁ আৰু যেতিয়া উঠিবলৈ হয় হাতত মানে ঠেকাত নিদিয়াকৈ উঠিবই নোৱাৰোঁ মানে পেটত ইমানেই সুমিয়াই দিওঁ বৰ কিবাখন হয় দেই আৰু তোমালোকলৈ মই বহুত IPT কথা এটা লৈ আহিছোঁ মানে ইম্পৰ্টেণ্ট কথা তো কথাটো হৈছে এনেকুৱা তোমালোকৰ ঘৰত গুটকা চুটকা খোৱা মানে কিবা বেয়া বস্তু খোৱাত মানা কৰিছে নি যদি মানা কৰিছে তেন্তে ঘপকৈ কৈ দিয়া মোক ডক্টৰে খাবলৈ কৈছে বুলি তাৰপিছতখিনি কি হয় নাজানো বাৰু মই কথাটোৱে কৈছোঁ দেই মাৰ খাব মন গৈছে যদি কৈ দিয়া সেইফালে মানে এতিয়া মুন্না বাৰ্থডে চেলিব্ৰেশ্যন কৰিব গৈ আছোঁ পূৰা কণী চনি লৈ ল'ম দোকানত আৰু ময়দা মবিল চবিল চব লৈ পেলাই শেষ কৰি দিম আৰু এতিয়া 3 ইডিয়টছ গৈ আছোঁ বাস্তৱ দাই নিব আহিলে আমাক টিকটকছে আৰু এইটো আমাৰ লগত আৰু ওলমি দিলে ইও যাবলৈ ফাইনেলি এতিয়া আমি মানে কনভাৰ দোকান পাই গ'লোহি এইফালে কনভাৰক বহুত দিন দেখুওৱা নাই কেনেকুৱা টিপটপ কণ্ডিশ্যন আৰু এইফালে গেলে চুলি কাটিছে ইয়াক এনেকৈ থৈ দিয়া চুলিখিনি ভাল লাগিছে এই চাইডটো এনেকৈ থৈ দিবা অঁ পাৰিলেও বেয়া নালাগে বাৰু ওকণি চুকণি ওলাইছে নি বাৰু ওকণি নাই অঁ আচ্ছা বৰকণি তো এই চুলি তুলি কাটি লওক মুন্না আহিব তাৰপিছত ধুনীয়াকৈ তাক মানে কৈছিলোঁ আৰু বাৰ্থডেত কেনেকুৱাকৈ চেলিব্ৰেশ্যন কৰোঁ আমাৰ লগৰখিনি তখন শেষ কৰিব লাগিব ন আজি টিপটপ চেক কৰিব লাগিব আৰু এই মন চন মাৰি আছে কিবা হ'ল নি ই আকৌ আজিকালি বাগানৰ চেলিব্ৰেশ্যন কৰে আৰু লগৰবোৰ বহুত ডেঞ্জাৰ হৈছে বাগানৰ চেলিব্ৰেশ্যন কৰে আজিকালি তো গাইছ ইয়াতে অলপ দেৰি ৰখি আছোঁ আৰু মোবাইল বমি হৈ যাব এফাল চাইডে অকলে অকণমান এফাল চাইডে অকণমান এফাল চাইডে এতিয়া কৰিলোঁ পিছতকৈ অকণমান এফাল চাইডে এটা কথা মই আপোনাৰ কৰে চা মুন্না কেনেকুৱা গোন্ধ কেনেকুৱা অপিনে গোন্ধ নাই না মুখত মাত ওলাব এতিয়া এইখিনি গোবৰ এবাৰ খাই দিলোঁ এইবাৰ ষ্টাৰ্ট হৈছে মানে ইয়াৰ পিছত আকৌ পূৰা শেষ কৰি দিম ইয়াক মই কিবা গম পাম নেকি শুন এইখিনি গাত লাগিব আৰু গোন্ধাব নাই এনেকৈ ধৰি এইখিনি আকৌ মাথাই ফুলে মাথা লাগিব এনেও লাগি আছে আকৌ মাথা মানে এই মবিয়ল লৈ আহিছে এতিয়া মুন্নাক পিছফালে ঢালিবগৈ সি ধুই আছিলে তো তাৰপিছত আকৌ চফা অলপ হোৱাৰ পিছত আকৌ লেতেৰা হ'ব এতিয়া
য়েছ 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 নাই 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 বঢ়িয়া য়েছ মোকো এনেকুৱাই লাগিছিলে মোকো এনেকুৱাই কৰিছিলে বঢ়িয়া বঢ়িয়া ক্লিয়াৰ ক্লিয়াৰ বঢ়িয়া বঢ়িয়া এই মাথো আৰম্ভণি বুলি কৈছে ইহঁতৰ ঘৰত আকৌ বহুত কিবা কিবি হ'ব আছেই গোবৰ চোবৰ বহুত খেল কৰিব আছে ধৰি লোৱা এতিয়া আৰু ঘৰত ইহঁতৰ লগ পাম আকৌ এই দুখ পাব এইবোৰ প্লাষ্টাৰ কৰি দিম বুলি কৈছে নেকি চিমেণ্ট পানী এইখিনি মজা হ'ব সেই বাল্টিংটো ল'ব লাগে ঢালি ৰাখিলে লেট্ৰিন পানী আছিলে এইখিনি বাৰু কথা মজা হ'ব বঢ়িয়া এইখিনি উঠাই দিয়া হা এতিয়া মজা লাগিব এতিয়া মজা 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 চুৱনি পানী মজা এতিয়া ধৰি লোৱা আকৌ হ'ব এতিয়া ধৰি লোৱা আকৌ ঘৰত কৰিব আছে মানে এটা এটা জুছে আৰু এটা জুছে খানাটো খাব মাতিছে খানাটো খাওঁগে আৰু তাকতো লেতেৰা বুলি ভালকে নকৰিলো ন এতিয়া একেবাৰে শেষ কৰি দিব লাগিব এইফালে আমাৰ তোমাৰ ৰাইডাৰ তোমাৰ না এটা ভালকে RPM এটা মায়ে মাৰিব ন আচ্ছা এতিয়া গৈ আছো আৰু গেলে আকৌ নিব আহিলে অথনি নিচিনা নিচিনা আকৌ গৈ আছো এতিয়া গৈ আছো আৰু তাত আকৌ পাই লওঁ পিছত আকৌ কেনেকুৱা কি হালত কৰো দেখাই আছো ভালকে লগা ভালকে হালদিখিনি মাৰ ৰক কণীটো মাৰি ল'ব দে গুড বয় বঢ়িয়া গুড বয় হালদিখিনি এলাকে কোন আছে বে যাও মুখখনত থাকি গ'ল আগোৱা হলি তুমি আকৌ কণী দুটা আনিবলৈ পঠাইছিলে নেকি এইটো মই চাৰিটা ল'ব লৈছিলো চিখ খাই দিলে আৰু এইফালে ভাত খাবলৈ হৈ গ'ল চ' গোটেইকেইটা ভাতৰ পাতত বহি ল'লোঁ আৰু এইফালে বাস্তৱ ওচৰত বহিছোঁ ইয়াৰ ওচৰত বহিব নোৱাৰি পিটিৰ ওচৰত মানে ইয়াৰ লগত বহিলে কাঢ়ি পাই মাংস গায়ব হৈ যায় আৰু আজাক দেখাইছোঁ চাওক মেঘালয় বয় ইয়ে চাউনি চাওক খাই লওঁ তাৰপিছত আকৌ দেখাইছোঁ আপোনালোকক আৰু গাইছ এই জাষ্ট মানে মুন্নাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু লগৰখিনি চব ঘূৰা ঘূৰি গ'ল আৰু টিপটপ চাই খানা চানা খাই ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ কেনে লাগিলে ক'ব এনেই নৰ্মেলকৈ আপোনাৰ লগত এটা ভিডিঅ' দিব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই